মিষ্টাৰ দেউৰী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কৃষ্ণ তিনি সন্তানৰ মাক হেৰাল ঘটনাত জড়িত শিৱসাগৰৰ যুৱক চিনাকি হৈছিল ফেচবুকত। গোলাঘাটৰ গোলাপী নামৰ বোৱাৰীৰ সন্ধান নাই। গিৰিয়েকে আছে দুচকুতীয়াই পলুৱাই নিলে ভিতৰলৈ চোলা বহাই। কি কৰিছ মাং খালা? ৰিচাৰ্জ চেটি দিছিলোঁ মেছেজটো পালা? একেলগে পাৰ্চনেল মিছা কথা কৈ চিনাকি দুয়োৰে ফেচবুক। এতিয়া আছেগৈ বা কোনখন দেশত ট্ৰেফিক পুলিচত চাকৰি কৰোঁ বুলি উঠাই দিলে। গিৰিয়েকৰ ফোনত থকা কল ৰেকৰ্ডত পোহৰলৈ আহিছে সকলো তথ্য।